আজি ৰাতিপুৱা গা পা ধুই আমি ওলাই আহিছোঁ বহৰীত যাবাক লগিন। আজি বহৰীত কালী মন্দিৰত পূজা আছে আৰু আমি একযোৰ পাৰ লৈছোঁ মন্দিৰত দিবাৰ কাৰণে। তাৰপাছত মন্দিৰ আহি পালোঁ, আহি পাই কিনে ইয়াতে চাকি বন্তি জ্বলালোঁ। মন্দিৰত পূজাত বলি বিধানো চলে, কিন্তু আমি পাৰযোৰ এৰি দিবাৰ কাৰণে দিছোঁ। তাৰপাছত আমি মেইন মন্দিৰৰ ভিতৰত সোমালোঁ। তাৰপাছত আমি মাৰ ওচৰত সেৱা কৰিলোঁ, কৰি কিনে নিৰ্মালী আৰু ফট ল'লোঁ। তাৰপাছত ইয়াতে এটা শিৱলিংগও আছে, শিৱলিংগত গৈ কিনেও সেৱা কৰিলোঁ। সেৱা চেৱা কৰি আহি কিনে আমি অলপ টাইম মন্দিৰত বহিছোঁ। আমাৰ লগত টপু আৰু চিংকিও আহিছে। তাৰপিছত আমি অলপ টাইম বহি কিনে আমি মন্দিৰৰ পৰা বাহিৰত ওলাই আহিছোঁ। বাহিৰত ওলাই আহি আমি আইচক্ৰীমৰ দোকান দেখিলোঁ, তাতে আমি আইচক্ৰীম খালোঁ গোটেইকেইটাই। তাৰপাছত এথেন আমাৰ যিটো বহৰীত ঘৰ, সেইটো কালী মন্দিৰৰ ওচৰতে আমি আমাৰ ঘৰক লগিন যাই আছোঁ। এনেইতো প্ৰত্যেকবাৰ পূজাত আমি বহৰীতে থাকোঁ, বহৰীৰ ঘৰতে থকা পৰে, কিন্তু এইবাৰ আমি ঘৰত নাই, এইবাৰ বিয়াকচিৰ পৰা আহিছোঁ আৰু ঘৰত বহুদিন অহা নাছিলোঁ বহৰীৰ ঘৰত, সেইকাৰণে পুৰা জংঘল হৈ গৈছে ঘৰটো। তাৰপাছত আমাৰ ঘৰত অলপ টাইম থাকি কিনে আমি আৰু মন্দিৰত যাই কিনে প্ৰসাদ ল'লোঁ, লৈ কিনে আৰু এথেন আমি বিয়াকচিত যাই আছোঁ।